ৰাস্তাটো আচলতে মহৰীপাৰাৰ পৰা আপোনাৰ গুৰেশ্বৰ এইটো পথেদি আজি ৰাস্তাটো বনাই আছে, কিন্তু আমি দুখিত। আমি যিহেতু স্থায়ী মানুহ, এই ৰাস্তাখনৰ দ্বাৰা আমাৰ বহুত ক্ষতি হৈছে। ধূলি বালি আমি সদায় ধূলি বালিৰ মাজত পথ যাই থাকিব লগা হৈছে, যাৰ কাৰণে এতিয়া সৰু সৰু চলিবিলাক বেমাৰ আৰু ডাঙৰ মানুহবিলাখনৰো বেমাৰ হৈছে, কাহ চৰ্দি জ্বৰ এনেকুৱা হৈ আছে। আমি বহুত কষ্টত ভুগি আছোঁ। যিয়ে নহওক ৰাস্তাখন চৰকাৰে দিছিল, আমি খুব ভাল পাইছিলোঁ, আনন্দিত হৈছিলোঁ। কিন্তু কথাষাৰ আজি যোৱাকালি যিটো আমি দেখা পালোঁ, যোৱাকালি ৰাতি সিহঁতে 8টা বজাত ৰাস্তাখন কৰি থৈ গৈছে। তাৰপিছত আমি ৰাতিপুৱা চাওঁ যে ৰাস্তাটো ভাঙা আছে। তাৰপিছত আমি এনেকৈ হাতেদি এনেকৈ লাৰি চাওঁ যে উঠি আহে এই শিলবিলাক। যেতিয়া উঠি আহে তেতিয়া আমি দুয়ো এনেকৈ আলোচনা কৰিলোঁ। আকৌ এনেকৈ 2-4জন গাঁৱৰ মানুহ ওলাই আহিল। ওলাই অহাৰ পিছত আমি এনেকৈ আলোচনা বিলোচনা কৰিলোঁ। এনেকৈ আলোচনা বিলোচনা কৰি থাকোঁতে মহৰীজন আহি পালে। তাৰপিছত আমি মহৰীজনক ৰখাই পেলাই দেখালোঁ। দেখুৱাৰ পিছত তেখেতে কৈছে কি এইখিনি বেয়া হোৱাটো হয়, আমিও মানিছোঁ, সেইটো কৈছে আৰু। কোৱাৰ পিছত তেখেতে আকৌ JCBক মাতি পেলাই সেই আগৰে সেইখিনি খান্দি দিলা। খান্দি দিয়াৰ পিছত তেনেকুৱা মানুহ বহুখিনি ওলাই আহিল, গাঁৱৰ মানুহ ওলাই আহিল, ৰাইজ আহিল। আহি পেলাই আৰু আগত দেখি এনেকৈ চাই যি হাতেদি ইৰাই দিব পাৰে। ৰাস্তাৰ মানদণ্ড এনেকুৱা থাৰ্ড ক্লাছ মানদণ্ডৰ মাটিৰ ওপৰত পকি গৈছে। মাটি চাফা কৰা নাই, ভালকৈ চাফা কৰা নাই, ব্ৰাছ মাৰা নাই। এনে অলপমান মেচিনটো 2 পাকমান ঘূৰাই পেলাই মালটো সিহঁতে ঢালি থৈ গৈছে ৰাতি 8টা বজাত। তো ৰাতি 8টা বজাত সিহঁতে কামটো কিয় কৰিলে, সেইটোৱে প্ৰশ্ন আমাৰ ৰাইজৰ। এতিয়া দিনত কিয় নকৰিলে? এতিয়া মোৰ মতেদি সেইটোৱে সিহঁতে 2 নম্বৰী কৰাৰ কাৰণে ৰাস্তাটো ৰাতি বনাইছে। ৰাতি যে কাম কৰিছিল ডিপাৰ্টমেণ্টৰ মানুহ আছিল নেকি? ডিপাৰ্টমেণ্টৰ কোনো মানুহ নাই। খালি তাতে যিখিনি আগৰ পৰা কৰি আছে, মহৰী হওক কিবা হওক লেবাৰ হওক সেইকেইটাই আছে। বাকী ঠিকাদাৰ নাই, ইয়াতে কোনো নাই, ডিপাৰ্টমেণ্টৰ মানুহ নাই, অফিচৰ মানুহ নাই। সেনেকুৱা ৰাস্তাটো কৰি থৈ গৈছে। এইখিনিয়ে আৰু। এতিয়া মই এটাই কথা আজি চৰকাৰক বা আমাৰ ডিপাৰ্টমেণ্টক মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে যিখিনি ৰাস্তা বনাইছে, ডাঙৰে হওক সৰু হওক, আমাৰ সেইটো ক'ব লগা কথা নাই। যিখিনি বনাইছে সেইখিনি অলপমান ভালকৈ যেন বনায়, এটা ভাল যেন ৰাস্তা হয়, আমি সেইটোৱে কামনা কৰিছোঁ। কাৰণ এই ৰাস্তা আমি আজি পাইছোঁ, আমি হয়তো আৰু 10-15 বছৰ আমি সেই ৰাস্তা নাপাম। গতিকে ইয়াৰ যিটো নেকি কষ্ট, এই কষ্ট আমি ভুগি আছোঁ, আমি জনসাধাৰণে ভুগি আছোঁ, আমি ৰাইজে ভুগি আছোঁ। গতিকে সেই আমি ভুগি থকা যিটো কষ্ট, সেইখিনি যেন চৰকাৰে অলপমান বা ডিপাৰ্টমেণ্টে অলপমান বুজি পায়, মই সেইটোৱে কামনা কৰিছোঁ। সেইখিনিয়ে আপোনালোকে আহি পেলাই দেখাই পালে। এতিয়া আমি আজি 8-9 মাহেদি এই ৰাস্তাত সেই কাম কৰাত আমি দেখা পাইছোঁ। আৰু ইয়াৰ কাম কৰাৰ কাৰণে যিখিনি আহি পেলাই কাম কৰি আছে। আৰু এইটোত আপোনালোকে জানে যে এই ৰাস্তাত য'ত গুৱাহাটীৰ পৰা বাঙালীপাৰা হৈ এনেকুৱা এইটো একদম খুব ভিৰ ৰাস্তা। গতিকে ইয়াত ডেইলি 1000খন গাড়ী চলায়, অহা যোৱা কৰে। গতিকে তেনেকুৱা ৰাস্তা যদি আজি আমি পাইছোঁ বুলি আমি বহুত আনন্দিত হৈছিলোঁ। কিন্তু কথা হ'ল কি যে যিখিনি কাম কৰি আছে একেবাৰে থাৰ্ড ক্লাছ কাম চলি আছে ইয়াত। যোৱাকালিৰ পৰা আমি অলপ নজৰ দি আছোঁ। যোৱাকালি ইয়াত যিখিনি কাম কৰা মানুহ ইয়াত জড়িত হৈ আছে, মই সিহঁতক কৈছোঁ যে এইখিনি কামটো অৱশ্যে অলপমান চাব লগা আছে, আমি তেনেকুৱা কৈছোঁ। কিন্তু সিহঁতে কি কৰিছে, ৰাতিটোৰ ভিতৰতে কামটো কৰি শেষ কৰিব বিচাৰিছে। আজি অকল কমপ্লেইনাৰ মই নহয়, আমাৰ এই চুপাৰেই নহয়, কমপ্লেইনাৰ আমাৰ মহৰীপাৰাৰ পৰা যিখিনি কাম ষ্টাৰ্ট হৈ আছে, আমাৰ গড়েশ্বৰলৈকে হৈ আছে। এতিয়া সেই যিখিনি মানুহ ইফালে অহা যোৱা কৰি আছে, তেওঁলোকে ইয়াৰ ওপৰত এটা সেইটো কমপ্লেইনটো দি আছে, যিটো সমস্যা হৈ আছে এতিয়া। গতিকে এতিয়া যদি কামটো কৰি আছে তেতিয়াহ'লেতো ভাল কাম কৰিব লাগে। এইটো যদি ৰাস্তা আকৌ ভাঙি যাব লাগে, আমি 10 বছৰৰ কাৰণে আমি ইয়াত ভুগি থাকিব লাগিব। গতিকে যি অলপ কাম কৰিছে, আমিতো এইটোৱে দাবী কৰোঁ যে যোনে নকৰক কামটো, যিখিনি কাম ষ্টাৰ্ট হৈছে তাৰ পৰা য'ৰলৈকে এতিয়া আহি পাইছে সেইখিনি আমি নতুনকৈ বিচাৰিছোঁ। এইটো মোৰ দাবী নহয়, আমাৰ সমগ্ৰ এই মহৰীপাৰা অঞ্চলৰ, আমাৰ এই মুকুন্দপুৰ অঞ্চল, ভোগপুৰ অঞ্চলৰ, এই কাৰিপাৰা অঞ্চল, গোটেইখিনি মানুহ আজি আমি ইয়াতে গোট খাইছিলোঁ ৰাতিপুৱাই, চবে আহি দেখা পাইছে যে এই ৰাস্তাটো একেবাৰে ভাল হোৱা নাই। আমি ইয়াত সেইকাৰণে আমি আজি কামখিনি আমি ইয়াতে বন্ধ কৰি দিছোঁ। আমি হাতেদি উঠাইছোঁ, আপোনালোকে চাব পাৰে। এতিয়াই কৰিব আমাৰ ল'ৰাবিলাকে, আমিয়ে উঠাইছোঁ। এইটো যিটো থিকনেছ দিব লাগে সেইমতে দিয়া নাই। গতিকে সেইটো আমি এতিয়া মানিব নোৱাৰোঁ। আমি য'লৈকে এই ৰাস্তাটো আকৌ পুনৰ হেৰি নকৰে, নতুনকৈ নিৰ্মাণ নকৰে, আমি ইয়াত আমি নামানো। তাৰমানে এইটো আমি বন্ধ কৰি ৰাখিম।
চৰকাৰক মানে এইটোৱে আহ্বান জনাম যে যিটো ৰাস্তা আমাক দিছে এতিয়া কৰি আছে গতিকে নতুনকৈ আমাক বনাই দিলে নিশ্চয় আমি ভাল পাম আৰু ৰাইজে সন্তুষ্ট হ'ব এইটো ঠিকাদাৰ কোনোবা ডেকা কি ডেকা বুলি কৈছিল কনক ডেকা গতিকে তেওঁতো চিনি নাপাওঁ তেওঁতো নাহে ইয়াত আৰু অফিচৰ পৰাও আমি আজিলৈকে আহি পেলাই মানে চোৱা চিতা কৰা আমি দেখা নাই খালি যিখিনি কাম কৰি আছে কৰ্মচাৰীসকল ইয়াত থাকে আৰু সেই কৰ্মচাৰীৰ মতে কামখিনি চলাই আছে গতিকে এইটো ৰাস্তা নিশ্চয় বেয়া হ'ব ইয়াত যদি ডিপাৰ্টমেণ্টৰ মানুহ যদি নাহে ইয়াত যদি চৰকাৰৰ মানুহ যদি ইয়াত মানে দৃষ্টিগোচৰ নকৰে